Good morning everyone. Happy Kati Bihu. সকলোৱে কি কৰি আছে? মই জাষ্ট শুই উঠিছোঁ আৰু শুই উঠিবৰ পৰা মই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ প্ৰথম ব্লগটো আপোনালোকে সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া মানে বিচনাবিলাক জাপা হোৱা নাই আৰু আলনা-চালনাবিলাক জাপিবলৈ আছে, বেয়া হৈ আছে। তেওঁ গা চা ধুই এনেকৈ টাৱেল থৈ দিছে আৰু এতিয়া মই চাফ চিকুণ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি চাকি জ্বলাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাম গোটেই দিনটো কেনেকৈ ব্যস্ত হৈ থাকিলোঁ, সেইখিনি আপোনালোকক দেখুৱাবলৈ নহ'লে। বহুত কাম কৰিব লগা হ'ল বিহু বুলি। আজি তেওঁ একেবাৰে ভাগৰ লাগি শুই গ'লগৈ। এতিয়া মই এতিয়া চাকি জ্বলাওঁ বুলি ভাবিছোঁ। ছোৱালীয়ে ষ্টাইল নিজে কৰিছে। এতিয়া ধুনীয়াকৈ চাকি জ্বলাওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। চাকিখন জ্বলাই লওঁ এতিয়া আমি। চাকি জ্বলাই আছো, ফূৰ্তি কৰি থকা বেবী পুৰা। নুনুমাই নিদিবা জানো? এনেকে নুনুমাই, এইটো হেপী বাৰ্থডে নহয় নহয়, এয়া কাতি বিহু দেই। এতিয়া আমি দুজনীয়ে দিমগে, নকৰিবা। এতিয়া আমি ইয়াত ধূনা জ্বলাম, নকৰিবা। এতিয়া আমি এতিয়া ঘৰলৈ যাব নোৱাৰিম, যেতিয়া ইয়াতে বিহু পাতিছোঁ আৰু আজি দেই। আৰাইটা বেড গাৰ্ল হৈছা নেকি তুমি? হাই ফ্ৰেণ্ড, আপোনালোকে জ্বলালে নে? কোনে জ্বলালে? কবচোন। আমি একেবাৰে জ্বলাই আছোঁ আৰু এতিয়া আমি এতিয়া জ্বলাই মেলি এতিয়া ধূনা দি লওঁ। আমাৰ মেইন চাকিখন আমাৰ মালিকে জ্বলাব আজি। জ্বলালোঁ, এতিয়া গেটত দিছোঁ। এতিয়া আমি চাকি ঘৰৰ দোকানত আমাৰ ছোৱালীয়ে সেই ধূনা দিছে। হৈছে ছোৱালী এতিয়া আমি বজাৰ কৰিবলৈ গৈছিলোঁ। বিহু বুলি এনেই অকণমান ওলাই গ'লোঁ আৰু বজাৰ মানে এনেই খোৱা বোৱা কিবাকিবি অলপ আনিলোগৈ। আনি এতিয়া আমি বনাম, তাৰপিছত খাম আৰু এতিয়া চাকি জ্বলাই মেলি আৰু এতিয়া আমি আহি এতিয়া চাকিখিনি আৰু ভিতৰত সোমোৱামহি, তাৰপিছত এতিয়া বনাম আৰু। মোৰ ভিডিঅ'খিনি যদি ভাল লাগিছে আপোনালোকৰ, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব। এতিয়া আগলৈকে আৰু ভাল ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো চাই থাকিব। আজিলৈ আহোঁ, বাই।